এই মা মই যাওঁ দেই, আমাৰ হওঁতে অকণমান দেৰি হ'ব পাৰে। যা সোনকালে আহিবি, বেছি দেৰি নকৰিবি। আগুনি পেহী দেখোন আজি বা কি সকামত আহিলে আমাৰ ঘৰলে। ভাল আৰু বোপাই, মই কি সকামতে আহো নেকি তহঁতৰ ঘৰলে? পিছে ইমান সাজি কাচিনো কেনি ওলালা? বাবুৰ লগত বাৰ্থডে খাবলৈ যাবলৈ ওলালোঁ। এইয়া যাওক, মা দেউতা বাহিৰতে বহি আছে। সেইটো যে ল'ৰাটো ডেকাই হ'লা পাই। আইও বুঢ়া বুঢ়ীয়ে একদম চোতালতে বহি পুৰা চাহ দি আছে ন। এজনী আঘোণী দেখোন, বহুত দিনৰ মূৰত আহিলা অ। আহা আহা, বহিবা আহা। আহিছো আৰু মনত পৰিলে কিবা, আপোনালোকেতো নাযায়েই আমাৰ ফালে। মই যে আহিছো আৰু মনত পৰাত। হয় দেই, ব'লা ব'লা ভিতৰতে বহিবা। কেলেনো ভিতৰত বহিবগে লাগে? ককাইদেউ বহিয়ে আছে এইডোখৰতে। ইয়ালৈকে লৈ নাগি যাওক, কিবা এটা পিয়াখনকে লৈ নাগো, কিবা এটা বহো। তেতিয়া বহি পিয়াখন আছেই। একদম কঁকালটো টনটনাই গৈছে কি ঐ। সেই বুঢ়ীয়ে হৈছো পায় আকৌ, বহিলেলৈকে কঁকালে বিষ হয় আজিকালি। ছাগলী মাংস খাবি, হাত দি টান হ'ব। হয় পায় ককাইদেউ, সেইটোৱে খাবহি লাগিব পায়। ইমান বিষ আঁঠু বিষ, হাত বিষ, একদম বিষত যে ৰাতিপুৱা যে বিছনাৰ পৰা উঠোতে একদম কেৰকেৰাই উঠিব লাগে আৰু। আমাৰ যে নকবা, একদম বিষে আগুৰি ধৰিছেগৈ একদম। আৰু বয়স হ'লে যে কি হ'ব নহয় ভাবিয়ে নোপোৱা হ'লো আৰু। আপোনাৰ যে ভালেই, দুজনীকে ছোৱালী আছে, কামত অকণ সহায় হয়। আমাৰ যে ল'ৰাকেইটা কথা সঁচ নুশুনে। এই চাহ পানী বাতি খাই গিলাচবোৰ য'তে ত'তে পেলাই থয়, কিমান সময় থাকিব আৰু। সেইকাৰণে ভাবিলোঁ মই সিহঁতৰ ঘৰলৈকে যাওঁ এপাক, অকণমান মনটো ভাল লাগিব। ভাল কথা কৈছ আমাৰ এইকেইজনীয়ে কাম নে। ডাঙৰজনীয়ে বাৰু কাম বন কৰে অকণমান, তাই বাৰু ঠাণ্ডা, তাই কাম কৰে দেই। এই সৰুজনীক যে মই কাম কৰিবলৈ শিকাব পৰা নাই আৰু বুজিছনে। কেতিয়াবা চিন্তাই হয়, এইজনী বিয়া হৈ গ'লে মানে এখন ঘৰত কেনেকৈ খাব নহয়। কথা এটা সঁচ নুশুনে, এই কিবা এটা কবি তোৰ মুখে মুখে উত্তৰ দিব। ডাঙৰজনী লৈ বাৰু ইমান চিন্তা নাই, তাই বাৰু কথাবোৰ শুনে, কামো কৰে, আৰু কামবোৰ তাই একদম পৰিপাতি। পাছলৈ বাৰু তাইলৈ ইমান চিন্তাটো নাই, এখন ঘৰত হৈ খাব পাৰিব। সৰুজনীৰ কাৰণেহে চিন্তা হয় মোৰ ভাগৰ। হ'ব দিয়া, তাই এতিয়া সৰু হৈ আছে, অকল ছোৱালীজনীকে পেক পেকাই থাকিও সিহঁতে গোটেই সোপাই মিলি। শুনিলাই নহয়, একদম মৰম বাপেকক ক'বই নোৱাৰি। নুমলীয়া যে খুব মৰম কৰে। তাকেহে, এনেও বাপেকবিলাকে জীয়েকবিলাকক বেছিকৈ মৰম কৰে। বুকুৰে কলিজা মোৰে অন্তৰ নাখাবা, তোমাকে ঐ লাগিলে দিমে সৰগতৰা। মজা লাগিলে ন আজি চিনেমাখন চাই। আজি মজা লাগিলে ন চিনেমাখন চাই। মই যে একদম বিৰাট ভাল লাগিলে। তাত থকা হিৰোটো দেখিছেনে, কি হেণ্ডচম। অ' মাই গড, তেনেকুৱা এটা হেণ্ডচম মোৰ ভিনদেউ হয় নহয়, তিনি জাপ মাৰি দিম দেই মই কিন্তু। এইজনী তই ঘৰত মা দেউতা বহি আছে দেখা নাই? ভিনদেউ কাম নাই, তোৰ গোটেই বাটটো ভিনদেউ কৈ আহিছ। এতিয়াহে আহিবলৈ ঘৰলৈ মনত পৰিলে ন তহঁতৰ ঘৰ এটা আছে বুলি। এই মা তুমি নুবুজিবা, কিমান ধুনীয়া চিনেমাখন চাই আহিছোঁ আকৌ আমি। ইমান ধুনীয়া হেণ্ডচাম ল'ৰা এটা আছে নহয়। মই বাইক কৈছোঁ যে ভিনদেউ যদি হয় নহয় মোৰ, এনেকুৱা হেণ্ডচাম হ'ব লাগিব কিন্তু। তেলে ফাটিছে হয় নাই তহঁতৰ? মানুহৰ আগত যিবোৰ বকি আহিছ ৰাস্তাই ঘাটে, যা ভিতৰলৈ যাগে যা। এই দেউতা কিনো শংকানো, মোৰ মৰমৰ দেউতাটো সঁচা কথাতেই কৈছোঁ। কিবা আজি চিনেমাখন চাইছিলোঁ বাবলিহঁতৰ ঘৰত, ইমান ধুনীয়া ল'ৰা এটা ওলাইছিলে নহয়, কি হেণ্ডচাম। অ' মাই গড, এনেকুৱা হেণ্ডচাম ভিনদেউ এটা যদি মোৰো হ'লে হয়, কি মজা লাগিলে হয়। মই সদায় ভিনদেউ বাইকত উঠি তিনিআলিলৈ গ'লোঁ হয়, ভিনদেউক লৈ চানা আনিবলৈ, পকৰি আনিবলৈ। অ' মা কি মজা লাগিলে হয়। সেইটোৱে কৈছোঁ কিবা। অ' মা এই কচোন কিনো ভিনদেউ কৈ আছে জানো, গোটেই বাটটো ভিনদেউ কৈ আহিছে। তাৰমানে মোক কি তোমালোক খেদিব হ'লেই? এইজনী ধেমালিহে কৰি আহিছে কিবা তাই। ইমান সোনকালে তোক বিয়া দিম নেকি, কি কথাবোৰ যে ক। যা আঘোণি পেহিলে সেই চাহকে অকণ বনাই আনগে। চা মই কথাবোৰত লাগি থাকোঁতে মইলৈকে দেখাই নাই লাগে। আঘোণি পেহী যে বহি আছে, এই আঘোণি পেহী ভাল ন আপোনাৰ? আছোঁ দে আই যেনে তেনে। পিছে তুমি দেখোন বৰ ধুনীয়া এজনী হৈ পৰিলা। কি যে কয়, নাই হোৱা দেই, কোননো ধুনীয়া হৈছোঁ। পিছে বহক আপুনি, মই সেই চাহ অকণমান লৈ আনোগৈ আপোনালৈ। অঁ যোৱা। হেৰি কৰিবা, মোলৈ চেনি নিদিবা, এই ডায়েবেটিছ আছে যে, সেইকাৰণে মানে সেই চেনিটো নাখাওঁ। লাল চাহে বনাই আনিবা দেই, বিনা চেনিও। অঁ ঠিক আছে দিয়ক। পিছে মৰমীয়ে ভালে কৰিলে বিয়া কথাটো উলিয়াই দিলে। ময়ে পাহৰিছিলোঁ ছাৰ, যিটো কামত আহিছিলোঁ সেইটোকেই ক'বলৈ পাহৰিছোঁ। বাদাম খাবি ঐ, তই বাদাম খাবি, কথাবোৰ পাহৰিবলৈ লৈছ। এনেকুৱাবোৰ কথা শুনিলে মোৰ যে ভয়ে লাগে, কিবা ক'বা তুমি। বেয়া খবৰ নহয় বাৰু, ভালেই খবৰটো। এতিয়া আপোনালোকে কেনেকৈ লয় আৰু কি বুলি ভাবে। তই ক'লেহে ল'ম আকৌ,
কেনেকে জানিম নহ'লে তই কি ক'ব বিচাৰিছ? আমাৰ সেই খুৰীয়েকৰ মানে মাকৰ সেই গাঁৱত উজনি গাঁৱত এই ল'ৰা এটা আছে, বৰ ভাল, স্বভাৱ চৰিত্ৰও ভাল, মদ পানীও নাখায়, মানুহৰ লগত কাজিয়া পেচালো নকৰে। সিহঁতৰ সেই ছোৱালী এজনী লাগে ভাল ছোৱালী এজনী বিচাৰি ফুৰিছে। ঘৰখনত মানুহ বুলিবলৈ নাই, মাক আছে আৰু ভনীয়েক আছে আৰু সি আৰু বাপেকটো সেই নাই, বাপেকটো ঢুকালে, সি সৰু থাকোঁতেই বাপেকটো ঢুকালে, গোটেই ঘৰখন সিয়ে চলাই আছে আৰু তেতিয়াৰ পৰা মানে বৰ ভাল ল'ৰাটো। ছোৱালী এজনী চাই দিবলৈ কৈছিলে মোক, মই বাৰু এতিয়া ছোৱালী মোৰ চকুত নায়েই, ভাও ধৰি খোৱা ছোৱালী এজনী দেখোন আজিলৈকে বিচাৰিয়ে পোৱা নাই। মই বোলো সেই আপোনালোকৰ এই লখিমীকে বোলো কথা এষাৰ পাতি চাওঁচোন, আপোনালোকে বা কিবা কয় আকৌ। মইনো কি ক'ম বাৰু এতিয়া, বাপেক আছেই তোমাৰ মুখৰ আগতে বহি, বাপেকৰ লগতে পাতি চোৱাচোন কি বা কয়। ল'ৰাটোৱে কিবা কয়নে? সি চাকৰি পাইছিলে বোলে, ট্ৰেইনিঙো কৰিবলৈ গ'ল, এই মাকৰ গা ভাল নাইকিয়া হৈ গ'ল, এতিয়া ভনীয়েকজনীয়ে এনে আৰু ক'ৰ পৰানো কিনো কৰিব পাৰে, ভনীয়েকজনীও সৰু আছিলে তেতিয়া, সি এই ট্ৰেইনিং আধাতে এৰি গুচি আহিলে, এতিয়া এইবিলাক আৰু কিবা কিবি কৰি খায় আৰু। আজিকালি স্বভাৱ চৰিত্ৰহে লাগে, খাবলৈ পাবলৈ বাৰু নোপোৱা নহয়। মোৰ বাৰু সম্পত্তি বহুত আছে, বেলেগকে চাকৰিত নাথাকিবও পাৰে, খেতি মাটিও বহুত আছে নহয়, 3টা নামত লিখি দিলেও মোক ভালকে খাব পাৰিব সিহঁতে। ছোৱালীকো সুধি চাব লাগিব কি কয়, ক'ৰবাত আকৌ আজিকালি ছোৱালীহে ভাল পোৱা চাল পোৱা আছেই নেকি, ককাইকো আহক সুধি চাওঁ সি বা আকৌ কি কয়। তাকেহে চিন্তাই হয় বুজিছানে ছোৱালী, এতিয়া লখিমীৰ কাৰণে ইমান চিন্তাত বাৰু নাই, হ'লেও আকৌ দেচোন একেবাৰে যে দুখীয়া নিচলা মানুহৰ ঘৰত যদি বিয়া দিওঁ আমাৰে মনটো ভাল নালাগিব দেচোন, কিবা কওঁ ভাবি চাব লাগিব বুজিছা। তোমালোকে কি বাইক দুখীয়া হ'লেহে বিয়া দিম বুলি ভাবিছা নেকি? ভিনদেউতো যদি বাইক এখনো নাথাকে, মইনো বাইকৰ পকত কেনেকৈ উঠিম নো ভিনদেউ কৰি, মোৰ দেখোন লাজেই লাগিব চিনাকি দিবলৈ। সেই এজনী বাইকখন থাকিলে কি ধনী নেকি, চাকৰি এটা থাকিলে ধনী নেকি? তোৰ যদি বাইক লৈ যদি চাকৰি থাকিও যদি বাইৰক যদি পিতেহি যদি আহি ঘৰত মদ পানী খাই লয় তেতিয়া কি হ'ব? বাইৰে যদি কান্দি কান্দি ভাত খাবলগীয়াত পৰে, আজিকালি সেই বেছি ধনী মানুহলৈ দিয়াতকৈ আমাৰ নিচিনা সমান মানুহলৈ দিয়াই ঠিক আছে, নহ'লে দুখীয়া মানুহলৈ দিবি, নহ'লে সমান মানুহলৈ দিবি, ধনী মানুহসকলে ছোৱালী যে আৰু দিয়াতকৈ একদম নিদিয়াই ভাল আছে আৰু। বহুত দেখিছোঁ আমাৰ গাঁৱতে বহুত আছে সেনেকুৱা। ভনী পেহী যোৱাই নাই দেখোন, বহি আছে নেকি? নাই যোৱা বোপাই, কথা এটা পাতি বহিয়ে আছো। ভালেই কৰিলি তই সোনকালে আহিলি, ভনীৰৰ বিয়াৰ কথা ওলাই আছে, লখিমীক বোলে কোনোবা ল'ৰা এটা দেখুওৱা বুলি কৈছে আঘোণীয়ে। আইও বিয়া দিব হ'লেই নে তাইক ইমান সৰুতে? তাকেহে বোলো হেৰি কি কৰা যায় এতিয়া, তই কি ক? চাব লাগিব ন, ল'ৰাটো স্বভাৱ চৰিত্ৰ চাব লাগিব, ঘৰ কেনেকুৱা তাক চাব লাগিব, পৰিয়ালৰ চাব লাগিব, মাক বাপেক কেনেকুৱা চাব লাগিব, তেতিয়াহে হ'ব। নহ'লে আৰু কিবা গৰু ছাগলী নেকি ঘপককৈ যেন খুজিলেই যেন দি দিম, নহয়তো, গোটেই জীৱনৰ কথা আছে, চাব লাগিব। ঘৰত মানে সিহঁতৰ সেই বাপেক নাই, মাক আছে আৰু ভনীয়েক আছে, আৰু সি ল'ৰাটো বা আমি দেখাত ভালেই দেই, স্বভাৱ চৰিত্ৰও ভাল ল'ৰাটো, কামে বনেও ভাল, কথাই বতৰাও ভাল, মদ পানীও নাখায়, ভালেই এতিয়া দেখাত ল'ৰাটো। এতিয়া আপোনালোকে কি বুলি কয় আৰু এতিয়া। বুজিছোঁ আঘোণী, তই হেৰি কৰিবি, এই দিন বাৰ এটা চা ভালকে, আমাৰ ঘৰলে সেই মাতি দিয়ে ল'ৰাটো, আমিও চাব লাগিব নহয়, তেতিয়াহে হ'ব, নহ'লেতো এনেই ঘপককৈ ক'ত হ'ব। আৰু ছোৱালীকো সুধিব লাগিব ক'ৰবাত কিবা আকৌ আছেই নেকি, ল'ৰা ছোৱালী দুটাই কথা পাতক, যদি সিহঁতে যদি মন চন মিলে তেতিয়া কিবা এটা কৰিব লাগিব। দিয়ক তেতিয়া ককাইদেউ, হেৰি মই যাওঁ আৰু, আবেলিও হ'লহি বহুত, হেৰি যাওঁগৈ, মই সিহঁতক খবৰ এটা দিম বাৰু এনেকৈ কৈছে বুলি, এতিয়া সিহঁতে কি বুলি কয় আৰু, দিন বাটা চাই মই লৈ আনিম বাৰু সিহঁতকেইটাক দেই। বাৰু মই খবৰটো দিম বাৰু তোক, হেৰি কৰিবি এই 2দিন যাওক আৰু বুজিছ নাই, এই সোমবাৰ মানেকে হেৰি কৰিবিচোন, তই লৈ আনিবি সিহঁতক আমাৰ ঘৰলৈকে, চাব লাগিব আমিও কথা বতৰা পাতি। আহিলোঁ দেই মই, বোলো বগীতি ঘৰত আছনে? এইজনী আঘোণী চাগে ন, মাতটোত আঘোণী লাগিছে, সোমাই আহ, দৰ্জা খোলা আছে, তহঁতৰ অকল ঘৰত দৰ্জাখন খোলাই থাকে, সোমাই আহিব চোৰে তোৰে গোটেইখন। আহক দেই, আহিলোঁ, আমাৰ ঘৰত একো নাপায়, সোমাই একদম পাকঘৰলৈকে আহ, মই ইয়াতে আছোঁ, এতিয়া বুজি পাইছোঁ যে তই আহিলি বুলি, এইখিতে বহ, বিয়াখন আনি ল, এতিয়াহে ভাত বনাইছেনে কিনো ন? ৰাতিপুৱা বনালোঁ এতিয়া আকৌ বনাইছোঁ কেইটামান, সি কামলৈ যাওঁতে খাই গ'ল, এতিয়া বনাইছোঁ, আকৌ আহিব নহয়, ভাতকেইটা খাবহি লাগিব নহয়, সেইকাৰণে বোলো বনাই দিওঁ কেইটামান। বাদ দে সেইবিলাক, তই অকল সেইবিলাক লাগি থাকা, বনোৱা খোৱা মেলাৰ লগতে। তোক যে মই সেইদিনাখনি পৰহিদিনাখনি কৈছিলোঁ যে ছোৱালী এজনীৰ কথা,
কালি আকৌ মই সিহঁতৰ ঘৰলৈ গৈছিলোঁ, মাক বাপেক আছিলে, ককায়েকো আছে বাৰু। কৈছিলোঁ মোৰ কথাটো, মই বোলো সেই উলিয়াওচোন লাহেকৈ, কথা এষাৰ উলিয়ালোঁ বাৰু। তাৰপৰা বাপেক মাকে কৈছে যদি বোলে এই স্বভাৱ চৰিত্ৰ যদি ল'ৰাটো ভাল হয়, তেতিয়া বোলে চাকৰি বাকৰি নহ'লেও হ'ব আৰু বোলে সেই সিহঁতৰ বোলে খেতি মাটি ধেৰ আছে নহয় বোলে, খাবলৈ নহ'লে আৰু সেয়াকে দিম বুলি কৈছে জীয়েকক। সেইকাৰণে সেই মই বোলো কথা এষাৰ কওঁচোন। তাৰপৰা বোলে সেই মাতিছে তহঁতক কোনোবা এটা দিনত, এতিয়া তহঁতি কি কৰ আৰু যাৱই নে নেযাৱই নে তহঁতৰ কথা। মই কোৱা মানুহ ক'লোঁ আৰু ভাল কথা ক'লি আৰু। এতিয়া জানো পটককৈ মাতিলে আমি যাব পাৰোঁ জানো? হাতত এতিয়া পইচা অকণমানো নাই। এতিয়া তাক ক'ব লাগিব, সি কি কয়, বাপুকণে আকৌ কি বা কয়। আয়ো এজনী ছোৱালী চাবলৈ যাবি আৰু পইচা দুটাৰ কাৰণে উলিয়াই ল'ব নোৱাৰিবি নে? পাই এনেকুৱা কথাবোৰ যে নকবি আৰু। বাৰু বাদ দেচোন সেইবিলাক। পিছে ছোৱালীজনীৰ ঘৰত কোন কোন আছেনো? বৰ আমি ছোৱালী আৰু বুজিছ নাই তই? মই কৈছোঁ নহয় ইমান ভাল ছোৱালীজনী। ছোৱালীজনীৰ নামটো লখিমী। এই মাক বাপেক আছে আৰু ভনীয়েক এজনী আছে, ককায়েক এটা আছে। বৰ ভাল, গোটেই কামে বনৰ পৰা আদি কৰি তোক কি লাগে আৰু চবতে পাকৈত। মাত কথাও ভাল, কাম বন মানে গোটেই ঘৰখনৰ কাম তাতো তাইয়ে কৰে। মাকে কৰিবলৈ নাপায় কাম বনবোৰ। ভাল ছোৱালীজনী, সেয়ে বোলো মই তহঁতৰ বাপুকণক সেই তাইকে দেখুৱাওঁ বুলি কথাটো উলিয়ালোঁ। ভাল হ'লে হওক আৰু, নহ'লে আমাৰ এইটো যিটোহে বেছি চোকা এজনী হোৱালে বিকিয়ে খালে হয় ইয়াক। হেৰি কৰোঁ বুজিছ নাই, বাপুকণকো কথাষাৰ কওঁ, পইচা কেইটামান যোগাৰ কৰি যাব লাগিব যিদিনাখনি মাতিছে। দে হ'ব দে, মোক কবি তই কোনদিনাখনি যাওঁ। সিহঁতে আকৌ সোমবাৰে মাতিছিলে, আকৌ তহঁতি কাহানিকৈ যাওঁ সোমবাৰে যাব পাৰনে নোৱাৰনে। কিন্তু কথা এটা আকৌ, সিহঁতে যিদিনাখনি মাতিছে সেইদিনাখনি গৈ পালে মানে ভাল আৰু, কথাটোও থাকিব। সোমবাৰে ওলাবি পইচা কেইটামান যোগাৰ কৰি লৈ। হ'ব দে, তই ভাত পানী বনা, ময়ো যাওঁ। সোনকালে চিঙুই, পুলিটো সোনকালে উঘাল, মানুহ আহিব এতিয়া। ৰচোন, তোৰ বৰ ভয় বান্ধৱীজনী। কোনোবাই দেখিলে কৈ দিলে হৈ যায় কিবা এটা বুলি। অঁ, সেইজনী কোনোবা এজনী আহিলেই। এজনী আমাৰ দেখোন বিউটি বাইদেউ। কি কৰি আছে আপুনি এডোখৰত? এজনী আঘোণী, মই তোমাকেই চিনি পোৱা নাই। চকু গ'লেই হ'বলা, চশমাহে ল'ব লাগিব যেন পাইছোঁ আৰু। পিছে ক'ৰ পৰা আহিলা? মই আকৌ বাপুকণহঁতৰ ঘৰৰ পৰা আহিলোঁ। বহুত দিন বোলো যোৱা নাই সিহঁতলৈ, খবৰ এটাকে লৈ আহোঁ। ভালেই কৰিলা দিয়া, সিহঁতৰ ঘৰৰ পৰা আহিলাকি। পিছে ভালনে সিহঁতৰ? সেইটোনো কথা আপুনি মোক সুধিছেনে? আপোনালোকে আকৌ ওচৰ চুবুৰীয়া মানুহ, আকৌ খবৰটো আপুনিহে জানিব লাগে মোতকৈ বেছিকৈ। ভালনে বেয়া আপুনি আকৌ ওলোটাই মুখে সুধিছে। নহয় মানে আমি মানে সিহঁতৰ ঘৰলৈ বেছিকৈ অহা যোৱা নকৰোঁ যে, সেইকাৰণে গমেই নাপাম বুজিছা। তোমাক লগ পালে বোলো তুমি গৈছোঁ বুলি কোৱা দেখিয়েইতো সুধিছোঁ, নহ'লেতো এনেই আমাৰ দৰকাৰী নাছিলে ন সিহঁতৰ খবৰ ল'বলৈ। ওচৰ চুবুৰীয়া মানুহৰনো খবৰ নলয়নে? আজিয়ে শুনিছোঁ আৰু প্ৰথম আৰু। তাৰমানে তুমি বাপুকণহঁতৰ কথা কৈছা। সিহঁতৰ লগত আমাৰ বেছিকৈ অহা যোৱা নকৰোঁতো আমি। সিহঁতৰ ষ্টেটাছৰ লগত আমাৰ ষ্টেটাছ নিমিলে ন, সেয়েহে আমি বেছিকৈ খবৰ খাতি নলওঁ আৰু। এনে ষ্টেটাছ বাইদেউ ওলালে। বাৰু হ'ব দিয়ক তেতিয়াহ'লে, সেই আপোনালোকে লাগি থাকক আৰু আপোনালোকৰ কামত। মই আহিলোঁ তেন্তে। মা, আজিৰ দিনতনো বাৰু মানুহে ষ্টেটাছ নিমিলাকৈ মানুহৰ ঘৰত যায়নে? তুমিও যে এইবিলাক কি মানুহৰ লগত কথা পাতা নহয়, সেইকাৰণে মই তোমাৰ লগতো আহিবলৈ এৰি দিম আৰু। এনেকৈ যদি যাৰে তাৰে লগত কথা পাতিবলৈ হয় দেই। নহয় প্ৰীতি, তুমি ভুলেই বুজিছা। মোক যদি এনেকৈ দেখা পায় যে ফুলৰ ডালটো মই যদি ছিঙিব লৈছোঁ, তাকো গৃহস্থক নজনোৱাকৈ, তাই যদি দেখি কাৰোবাৰ আগত কৈ দিয়ে, মোৰ মান সন্মান ক'ত থাকিব? সেয়ে সুধি দিলোঁ আৰু তাতে তাই বাপুকণৰ ঘৰত যায়, ফুপুকণৰ ঘৰত যায়, আমাৰ কি আহে যায় তাতে? আমি সিহঁতৰ ঘৰলৈ নাযাওঁ। ইমান দুখীয়া মানুহৰ ঘৰলৈ কোনোবা যায় নেকি? সঁচাকৈ হয় দেই, মই কিন্তু এনেকুৱা দুখীয়া মানুহৰ লগত অকণমানো মানে লেনদেন কৰি ভাল নাপাওঁ। এতিয়া তোমালোক আমাৰ ষ্টেটাছৰ লগত মিলা ন, সেয়েহে তোমালোকৰ লগত অহা যোৱা আৰু কথা বতৰা পাতোঁ, নহ'লে তোমালোকৰ লগতো নাপাতিলোঁ হয় দুখীয়া হোৱা হ'লে। তাৰমানে তুমি আমাৰ লগতো কথা নাপাতিলা হয় ন? বা প্ৰীতি, তুমি একদম বেলেগ ডেঞ্জাৰাছ মাল হৈ গৈছা কিন্তু। জমনি কৰিছোঁ আৰু বুজি নাপায়, আমি জকিং। বাদ দিয়া না, লোকৰ কথা পাতি কিয় মুডটো খাৰাপ কৰি দিছা? হেৰি কৰিবা, মৰ্ণিং ৱাকত কিন্তু সোনকালে আহিবা দেই, নহ'লে দেৰি হৈ যায়। ৰাতিপুৱাই নহ'লে জাৰে তাৰে মোক দেখিলে দিনটো বেয়া গুচি যায়। সোনকালে আহিবা, কাইলৈ সোনকালে আহিবা। আৰু এই নতুন টেক পেণ্টটো পিন্ধি আহিবা দেই, তুমি যে অনলাইনত আনিছিলা সেইটো পিন্ধি আহিবা। আগৰবোৰ পিন্ধি নাহিবা আকৌ,
মানুহে চাই মোৰ কিবা লাজি লাগি যায় পাই। নতুনটো পিন্ধি আহিবা আৰু পাৰিলে লগত এৰিকো লৈ আহিবাচোন, পুষ্পাকো লৈ আহিবা, ভাল লাগিব। এই বিৰাট জমনি জানা। বোলা বোলা পাই, ইয়াত আৰু ৰৈ নাথাকো বেছি সময়। ইফালে ঘৰত চাগে হাবিয়ে ৰৈ আছে। বোলা বিৰাট জমনি দেই তুমি সঁচাকে। বোলা বোলা।